যিটো সময়ত বংগৰ কন্যা অসমৰ বোৱাৰী মৰ্মিতা মিত্ৰই লুইতৰ পাৰৰ সুৱদি সুৰীয়া ভাষাটোক বুকুৰ মাজত লৈ অসমীয়া ভাষা কৃষ্টি সংস্কৃতি পৰম্পৰা আয়ত্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু ৰঙালীৰ মঞ্চত গৈ অসমীয়া সংস্কাৰ পৰম্পৰা বিশ্বৰ আগত দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছে সেইগৰাকী মৰ্মিতা মিত্ৰক আজি মই শতকোটি প্ৰণাম জনাইছো। আচলতে প্ৰকৃত অৰ্থত যদি কোনোবা বহিৰাগত এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে এয়া আদৰণীয় পদক্ষেপ। মৰ্মিতা মিত্ৰৰ গুণ গৰিমাক লৈ মই কিয় ইমান আকৰ্ষিত হৈছো, কিহৰ বাবে মই তেখেতক নমন কৰিছো, কিহৰ বাবে আজি মই তেখেতক ভূয়সী প্ৰশংসা কৰিবৰ কাৰণে বাধ্য হৈছো, এই দৃশ্যকেইটা চাওক, ভালকৈ চাওক আপোনালোকে। মৰ্মিতা মিত্ৰই যেতিয়া তেওঁৰ প্ৰিয়তম শিল্পী অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গক কাষত পাইছিল, আলিংগন কৰাৰ বিপৰীতে এয়া চৰণ চুই সেৱা কৰিছিল। এয়া আছিল তেখেতৰ প্ৰথমটো সংস্কাৰ। দ্বিতীয়তে এইগৰাকী মৰ্মিতা মিত্ৰই প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিয়ালবৰ্গলৈ আৰ্থিক সাহায্য আগবঢ়াই বৰেণ্যতাৰ পৰিচয় দাঙি ধৰিছিল। তৃতীয়তে যেতিয়া তেখেতে ৰঙালী বিহুৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰে সেই সময়ত তেখেতে চেণ্ডেলযোৰ খুলি থোৱা পৰিলক্ষিত হৈছে। এয়া কেৱল মাত্ৰ এখন মঞ্চত নহয়, প্ৰতিখন বিহু মঞ্চতেই তেওঁ চেণ্ডেলযোৰ সলকাই থোৱাটোৱে অনন্য নিদৰ্শন দাঙি ধৰিছে। তাৰোপৰি তেখেতে প্ৰতিখন বিহু মঞ্চতেই অসমীয়া পৰম্পৰাগত সাজপাৰ পৰিধান কৰিহে বিহুগীত পৰিৱেশন কৰে। তেখেতৰ সুললিত কণ্ঠ আৰু তেখেতৰ এই সংস্কাৰমুখী ভাৱধাৰাবোৰৰ বাবেই আজি সমগ্ৰ অসমত নৱতম চাঞ্চল্য হিচাপে খলকনি তুলিবলৈ সক্ষম হৈছে। এইগৰাকী মৰ্মিতা মিত্ৰৰ বিষয়ে আপুনি কি ভাবে কমেণ্ট বক্সত জনাব। তাৰ বিপৰীতে অসমৰ কিছুসংখ্যক গায়ক গায়িকাই সস্তীয়া জনপ্ৰিয়তা লাভৰ আশাত অসমীয়া জাতিৰ আয়ুস ৰেখা বাপতি সাহোন বিহুটোক বিকৃত ৰূপত উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছে। বিহু গীতৰ নামত তেওঁলোকে অশ্লীলতা, অভব্য, অশালীন আৰু কিছুমান অশ্লীল দৃশ্য সংযোগ কৰি বিশ্বৰ আগত বিহুক প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে, যি অত্যন্ত জাতিটোৰ বাবে ভয়াৱহ আৰু বিহুৰ বাবে ইয়া এক কলংকিত অধ্যায় হিচাপে পৰিগণিত হ'ব। এই কথা আজিয়ে আপোনালোকে লিখি থওক। এই ধৰণৰ বিজতৰীয়া সংস্কৃতিৰ হকে আমি সকলোৱে মাত মাতিব লাগিব। যদি আপোনালোকে এই ভিডিঅ'টো চাইছে আপোনালোকে কমেণ্ট কৰক। এই মৌ বিহু নামৰ হেৰি বিহু নামৰ যি ধৰণৰ অশ্লীলতা প্ৰদৰ্শন কৰিবৰ কাৰণে চেষ্টা কৰিছে নহয়, ই সঁচাকৈয়ে জাতিটোৰ বাবে অত্যন্ত বিপদজনক আৰু ভয়াৱহ। গতিকে আপোনালোকে কমেণ্ট কৰক কি কৰা উচিত এইসকলৰ বিৰুদ্ধে।